এই মুহূৰ্তত দিব লৈছোঁ আন এক গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ 9 লাখ লাখপতি বাইদেউলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। 10 লাখ টকা পৰ্যন্ত বেংকে প্ৰদান কৰিব লোন। অতি সহজতেই ল'ব পাৰিব লাখপতি বাইদেৱে এই লোন। এই ডাঙৰ খবৰ, কেবিনেটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই ডাঙৰ ঘোষণা। এতিয়াৰ পৰা অতি সহজতেই লাখপতি বাইদেৱে বেংকৰ পৰা পাব ঋণ। 10 লাখ টকা পৰ্যন্তলৈ অতি সহজতেই বেংকে প্ৰদান কৰিব এই ঋণ। ষ্টাম্প শুল্ক নোহোৱাকৈ 10 লাখ টকা পৰ্যন্ত লাখপতি বাইদেৱে পাব এই ঋণ। ব্যক্তিগত ঋণ ল'লেও দিব নালাগে ষ্টাম্প শুল্ক। ASRLMৰ অন্তৰ্ভুক্ত আত্মসহায়ক গোটৰ মহিলাই পাব এই সুবিধা। ৰাজ্যৰ 9 লাখ লাখপতি বাইদেৱে লাভ কৰিব এই সুবিধা। এই ডাঙৰ খবৰ, ৰাজ্যৰ 9 লাখ লাখপতি বাইদেউলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে ভাল খবৰ। 10 লাখ টকা পৰ্যন্ত বেংকে প্ৰদান কৰিব লাখপতি বাইদেউসকললৈ ঋণ। অতি সহজতেই লাখপতি বাইদেৱে লাভ কৰিব এই ঋণ। কেবিনেটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লৈছে এই ডাঙৰ সিদ্ধান্ত। এতিয়াৰ পৰা অতি সহজতেই লাখপতি বাইদেৱে বেংকৰ পৰা পাব ঋণ। 10 লাখ টকা পৰ্যন্তলৈ অতি সহজতেই বেংকে প্ৰদান কৰিব এই ঋণ। ষ্টাম্প শুল্ক নোহোৱাকৈ 10 লাখ টকা পৰ্যন্ত পাব ঋণ। ব্যক্তিগত ঋণ ল'লেও দিব নালাগে ষ্টাম্প শুল্ক। ASRLMৰ অন্তৰ্ভুক্ত আত্মসহায়ক গোটৰ মহিলাই পাব এই সুবিধা। ৰাজ্যৰ 9 লাখ লাখপতি বাইদেৱে লাভ কৰিব এই ঋণৰ সুবিধা।